নমস্কাৰ। আজি মই আপোনালোকলৈ এনেকুৱা এটা টপিক লৈ আহিছোঁ, আপোনালোকে চাই থাকক। নতুনকৈ যিসকলে ইউটিউব খুলিছে সেইসকলৰ মনত এটাই চিন্তা সোমাই আছে এতিয়া, কেনেকৈ মই 1K ছাবস্ক্ৰাইব আৰু 4000 ৱাচ টাইম কমপ্লিট কৰিব পাৰোঁ এক বছৰৰ ভিতৰত। আপোনালোকে এই ভিডিঅ'টো চাই থাকক, মই সকলো কথা কৈ আছোঁ, কি ধৰণে আপোনালোকে 1K ছাবস্ক্ৰাইব আৰু 400 ৱাচ টাইম কমপ্লিট কৰিব পাৰিব। আজি মই আপোনালোকক এনেকুৱা এটা নিজা টেকনিক দিম, আপোনালোকে 10ৰ পৰা 15 দিনৰ ভিতৰত আপোনালোকৰ 1K ছাবস্ক্ৰাইব আৰু কমপ্লিট হৈ যাব আৰু ৱাচ টাইমো আপোনালোকৰ কমপ্লিট হৈ যাব। এনেকৈ চাই থাকক। যদি মই কোৱাৰ দৰে আপোনালোকে কৰিব পাৰে তেতিয়াহে আপোনালোকৰ কমপ্লিট হ'ব। গতিকেলৈ ভিডিঅ'টো ভালদৰে চাওক। পাছত ভুলকৈ কৰি মোক দুখ দি লাভ নাই। আমুক ইউটিউবাৰে কৈছিলে বোলে ইমান দিনত হৈ যাব 10ৰ পৰা 15 দিনৰ ভিতৰত। যদি আপোনালোকে কৰোঁতেই যদি ভুলকৈ কৰে তেতিয়াতো আপোনালোকৰ নহ'ব। গতিকেলৈ আপোনালোকে ভালদৰে চাই থাকক। মই আপোনালোকক কৈ আছোঁ বুজাই, যদি আপোনালোকে মই কোৱাৰ দৰে কৰে তাৰ মই গেৰাণ্টি ল'ম আপোনালোকৰ 10ৰ পৰা 15 দিনৰ ভিতৰত নহ'লেও আপোনালোকৰ 6 মাহৰ ভিতৰত কমপ্লিট হ'ব 1K ছাবস্ক্ৰাইব আৰু ৱাচ টাইমটো লাগি যাব টাইম আপোনালোকৰ, সেইটোও হৈ যাবগৈ কমপ্লিট। আৰু ছাবস্ক্ৰাইব হোৱা মাত্ৰক আপোনালোকৰ ভিউ আহিলে আৰু ভিউ অহা মাত্ৰক আপোনালোকৰ ৱাচ টাইম অট'মেটিক কমপ্লিট হ'ব। যদি আপোনালোকৰ মাজত নতুনকৈ ইউটিউব খোলাসকলে ভিডিঅ'টো চাই আছে তেওঁলোকৰ বাবেতো আৰু ভাল খবৰ, আপোনালোকেতো ভিডিঅ'টো মিছ নকৰিব, ভালকৈ চাব। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে প্লিজ এটা ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব, যাতে এনেধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকৰ আগত 2022ত চবতকৈ আগত মই দিব পাৰোঁ। ব'লক তেতিয়াহ'লে ভিডিঅ'টি আৰম্ভ কৰোঁ। চাওক, প্ৰথমে এটা কথা মন দিব যে ছাবস্ক্ৰাইব বঢ়াবলৈ কাকো পইচা নিদিব, কাৰণ পইচা দিলে আপোনাৰ সেই পইচা তেওঁ লুটিব, আপোনাক ছাবস্ক্ৰাইব ভিউ একো বঢ়াই নিদিব। গতিকেলৈ কাকো বিশ্বাস নকৰিব, তেনেধৰণৰ ভুল কাম নকৰিব আৰু নিদিব। যদিও আপোনালোকে চিনাকি কাৰোবাক দিয়ে তেতিয়া তেওঁ আপোনাক চাব খৰচাত ব্যৱহাৰ কৰিব, নহ'লে পেনাল নামৰ এটা ৱেবছাইট আছে, এই ৱেবছাইটত গৈ তেওঁ 2 টকামান খৰচ কৰি আপোনাক পঢ়াই দিলে, তেওঁ 500 টকা খৰচ কৰিলে, আপোনাৰ পৰা 5000 টকা লৈ ল'লে। গতিকেলৈ তেওঁ কৈ দিব, কিন্তু আপোনাৰ সেই একাউণ্টটো লাহে লাহে ডাউন হৈ আহিব। ডাউন হৈ অহাৰ লগে লগে আপোনাৰ মনিটাইজেশ্যনৰ কমপ্লেইন হৈ যাব আৰু আপোনালোকে সেই একাউণ্টটো মনিটাইজ কমপ্লিট কৰিব নোৱাৰিব। গতিকেলৈ এনেধৰণৰ কিছুমান থাৰ্ড পাৰ্টি এপছ ব্যৱহাৰ নকৰিব। আপোনালোকে যদি ভালদৰে থাম্বনেইল আৰু টেগ ব্যৱহাৰ কৰে আৰু ভিডিঅ' কোৱালিটি যদি ভাল কৰে, এনেধৰণে থাম্বনেইল লগাওক যে থাম্বনেইলখন বুজি পায়। আপোনালোকে যদি ডাঙৰ ডাঙৰ ইউটিউবাৰক কণ্টেক্ট কৰি ছাবস্ক্ৰাইব কৰি কণ্টেক্ট কৰিব পাৰে তেতিয়াও আপোনালোকৰ বহুত প্ৰফিট আছে। কি প্ৰফিট মই কৈ আছোঁ। যদি আপোনালোকে কণ্টেক্ট কৰিব পাৰে তেতিয়া আপোনালোকে তেওঁ কিছুমান টেগ ব্যৱহাৰ কৰক আৰু এই টেগৰ জৰিয়তে আপোনালোকৰ চেনেলটো গ্ৰ' কৰাত আৰু অকণ আগবাঢ়িব আৰু সুবিধা হ'ব। যদি আপোনালোকে মই কোৱা ধৰণে কৰে তেতিয়াহ'লে আপোনালোকৰ নিশ্চয় 10-15 দিনৰ ভিতৰত 1K ছাবস্ক্ৰাইব হৈ যাব আৰু মনিটাইজো হ'ব, কোনো প্ৰব্লেম নাই এনেধৰণে কৰিলে। গতিকেলৈ ভালদৰে কষ্ট কৰক আৰু ভাল ধৰণে টেগ দিয়ক আৰু টাইটেলত যি লিখিব ডিছক্ৰিপশ্যনতো একেই লিখিব আৰু দুইটাতে বেলেগ বেলেগ লিখিলে আপোনালোকৰ ভুল হ'ব, বস্তু ভিউ মানে ভিডিঅ'টো নচলিব। গতিকেলৈ টাইটেলত যি লিখিব ডিছক্ৰিপশ্যনতো তাকে লিখিব আৰু আপোনালোকে হেছটেগ ব্যৱহাৰ কৰিব। হেছটেগ আপোনালোকে ডিছক্ৰিপশ্যনতহে ব্যৱহাৰ কৰিব। তেতিয়াহ'লে মই MMS ইউটিউব আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। এতিয়ালৈকে ধন্যবাদ। জয়া।